জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ৰাখিবলৈ আহিছোঁ। বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিখাও আমি আকৌ লৈ আহিম আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বুৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে। এইটো আপোনালোকে খবৰ ল'ব। জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ৰাখিবলৈ আহিছোঁ। বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিখাও আমি আকৌ লৈ আহিম আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বুৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে। এইটো আপোনালোকে খবৰ ল'ব।